শুনিছানে? কি হ'ল কোৱা? আমাৰ এই ভণ্টি আহিব। চব কৰাব মই মৰিলো আৰু মা ঘৰলৈ যাম বুলি ভাবিছো। সেইজনী আহিলে যেতিয়া ক'ত যাবলৈ পাম মই? চেচ কিবা এটা কৰিব লাগিব ইয়াৰ উপায়। ইমান জ্বৰ উঠিছে। শুনিছা হেৰা ভিক্সটো কি কৰিলা? অকণমান দিয়া মাথাটো বিষাইছে, কঁপনি উঠিছে, জ্বৰ উঠিছে। এইমাত্ৰ দেখোন তুমি একদম ৰচকী ৰমলাজানী হৈ আছিলা। ইমান সোনকালে জ্বৰ উঠিলে নে? চাওঁ কপালখন চাওঁ। হয় তোন। শুই থাকা কম্বলখন লৈ শুই থাকা দেই। A few moments later. আহিলি আহ ভিতৰলৈ। নবৌৰ গাটো বৰ ভাল নহয়, জ্বৰ ৰাতিপুৱা পৰা। শুই আছে কম্বল লৈ, ভিতৰতে আছে। নবৌ একদম পদূলিমুখৰ পৰা মাতি আহিছোঁ নবৌকে। মা দেখা মতা নাই কি হয়নো আপোনাৰ? শুই আছে যে একদম কাপোৰ চাপোৰ লৈ। আহি পালা? কি কৰিবা? উঠি যাব নোৱাৰিব। চাহ অকণ দিয়াগে যোৱা। নিজলৈও বনাবা, পাৰিলে মোকো অকণ দিবা, অকণ দি দিবা দেই। যোৱা বনোৱাগে লাগিছে। নহৰু অকণ তেল অকণ গৰম কৰি দিবা, খাই দিবাচোন। ঠিক আছে, মই চাহ অকণ বনাই আনিছোঁ বাৰু দেই। শুই থাকক আপুনি দেই, শুই থাকক। চাহ অকণ খা। দাদা তই বৰ ধুনীয়া চাহকণ বনালি দেই। আমাৰ এই নবৌজনী এক্টিং এইবোৰ গম পাইছ নাই? তই বেছি মূৰৰ ওপৰত তুলি নলবি, তোৰ মূৰটো চুবাই পেলাব। এইবাৰ পিঠা লাডু বনোৱা নাই নি? এইবাৰ পিঠা বনোৱা নহ'লে নাই বনোৱা। সেয়া দেখিছে ইমান এলেহুৱা। মই আকৌ ঘৰত তোৰ 100টা লাডু বনাই থৈ আহিছে, একদম নাৰিকল ৰুকি হাতেৰে ৰুকিছোঁ, মিক্সিও নহয়। 100টা লাডু বনাইছোঁ। তইচোন জানই মই নাৰিকলৰ লাডু খাই ভাল পাওঁ। মোলৈ দুটামান লৈ আহিব নোৱাৰিলি? তোলে নানিলোঁ আৰু ভেকুৰি যাব যে ৰাস্তাত আহোঁতে, সেইকাৰণে তোলে নানিলোঁ। ইমান কষ্ট কৰি বনাইছোঁ, মোৰ মানুহটোৱে যে মোক একদম মূৰৰ ওপৰত নুতুলে। যিটো কৰিবলৈ কয় তাকেই কৰোঁ। কিমান কষ্ট কৰোঁ মই। তোৰ মাইকী শুই আছে বুলি ক'লে দেখিছে নহয়? দেখিছচোন তাই জ্বৰ উঠিছে, তাই জ্বৰ উঠাৰ কাৰণে ময়ে শুই থাকিবলৈ কৈছোঁ। তাইহে গা বেয়া। ইমান দূৰৰ পৰা আহিছোঁ। এখন গাঁও 7 ঘৰ মানুহে পাৰ হৈ আহিছ। তই কি কথা কৈছ? 7 ঘৰ পাৰ হ'লে মোৰ ঘৰ একেখন গাঁও। 7 ঘৰ মানুহৰ ঘৰ খোজকাঢ়ি পাৰ হৈ আহোঁতে কিমান দেৰি লাগে মইহে জানো। মোৰ মানুহটোৱে ফোন কৰিছে, কামৰ পৰা আহিলে। মই যাওঁ। তই বেছি মূৰত মই যাওঁ দেই। কাপটো ধুবি, তই ধুবি, মই এই টেবুলতে থৈছোঁ। নবৌ মই যাওঁ। যোৱাগেই নি? কেলে থাকিবলৈ আহিলে কৈছিলা? ইমান সোনকালে যে যাবলৈ ওলালা। তুমি শোৱা, টেবলেট খাই দিবা। মই যাওঁ। গ'ল মোৰ জ্বৰ একদম ভাল হ'ব। এতিয়া মই ধুনীয়াকৈ সাজি কাচি মাৰ ঘৰলৈ যাব।